Hello everyone, welcome to Gyanshila. So আজি আমি আকলৈ আইছো Assam Police SI ৰ কাৰণে যেটো জেনাৰেল নলেজ প্ৰেক্টিস সেশন মই চলাই আছিলো এইটো পাৰ্ট 7 হয় ইয়াৰ আগতে অলৰেডি 6টা পাৰ্ট আপলোড কৰা হৈ গৈছে যদি হেকেটা পাৰ্ট আপোনালোকে চোৱা নাই চাই লব বহুত বেছি ইম্পৰ্টেন্ট সিৰিজ এটা হয় আপোনালোকৰ পৰীক্ষাটোৰ কাৰণে ওকে আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া আছে যদি আপুনি গ্ৰুপটোত জয়েন হ'ব বিচাৰে লিংকটোত গৈ জয়েন হ'ব পাৰে তো এটো যিসকলে আসাম পুলিশ এসআই আৰু আসাম পুলিশ কনস্টেবল এই দুটা পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তো তেওঁলোকৰ কাৰণে এই ভিডিও সিৰিজটো বহুত বেছি ইম্পৰ্টেন্ট হয় যত আমি জেনাৰেল নলেজৰ ওপৰত জিকেৰ ওপৰত আমি কোৱেশ্চন আলোচনা কৰি আহিছো ওকে আৰু আমাৰ ইবুক দুখনৰ লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া আছে যদি আপুনি লব বিচাৰে ইবুক দুখন এখন হৈছে আমাৰ অতি কম মূল্যত দিয়া হৈছে এই বুক দুখন এখন আসাম আৰ্ট এণ্ড কালচাৰ আৰু আনখন আসাম জিওগ্ৰাফিৰ ওপৰত এখনৰ দাম 31 টকা আৰু আনখনৰ দাম 26 টকা বহুত কম মূল্যত দিয়া হৈছে যদি লব বিচাৰে তলৰ ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে তাত ক্লিক কৰিব পেমেন্ট অপচন আপোনালোকে পাই যাব So let's start the video. Who was the first education minister of India after independence? আমাৰ স্বাধীনতাৰ পিছত প্ৰথম গৰাকী আমাৰ শিক্ষা মন্ত্ৰী কোন আছিল ভাৰতৰ ফাৰ্স্ট এডুকেশন মিনিষ্টাৰ অফ ইণ্ডিয়া কোন আছিল তেখেত আছিল আবুল কালাম আজাদ মৌলানা আবুল কালাম আজাদ আছিল আমাৰ প্ৰথম গৰাকী এডুকেশন মিনিষ্টাৰ Which was the first company to launch mobile phone services in India? প্ৰথমটো কোম্পানী কোনটো হয় আমাৰ ভাৰতত যিয়ে মোবাইল ফোন সাৰ্ভিস লঞ্চ কৰিছিল তো সেই কোম্পানীটোৰ নাম আছিল কি ESSAR ইসাৰ কিমান চনত এটো লঞ্চ কৰিছিল তেওঁলোকে লঞ্চ কৰিছিল 1905ত লঞ্চ কৰিছিল first company to launch mobile phone services in India okay how many seats are reserved for scheduled caste in the Lok Sabha to Lok Sabhat scheduled casteৰ কাৰণে SC ৰ কাৰণে কিমানটা seat reserved থাকে তো Lok Sabhat SC ৰ কাৰণে reserved থাকে কিমানটা 84 seat SC ৰ কাৰণে reserved থাকে আৰু ST ৰ কাৰণে যদি হতে ST scheduled tribes তেওঁলোকৰ কাৰণে reserved থাকে কিমানটা 47 reserved থাকে ST and 84 for scheduled caste The system of Panchayati Raj is included in which list? তো পঞ্চায়তী ৰাজ যেটো আমাৰ আছে আমাৰ ভাৰতৰ সংবিধানত এটো কোনখন লিষ্টত ইনক্লুড আছে আমাৰ তিনিখন লিষ্ট আছে ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট কনকারেন্ট লিষ্ট তো আমাৰ পঞ্চায়তী ৰাজটো ইনক্লুড আছে অন্তৰ্ভুক্ত আছে কোনখন যিখন ষ্টেট লিষ্ট হয় এইখনত ইনক্লুড আছে পঞ্চায়তী ৰাজ তো ইয়াতে এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে আপোনালোকৰ কাৰণে যেটো আপোনালোকে প্ৰিপাৰেচন কৰি আছে পুলিশৰ কাৰণে আসাম পুলিশৰ কাৰণে তো যেটো পুলিশ এইটো কোনখন লিষ্টৰ আন্ডাৰত আছে যদি সুধে পৰীক্ষাত কি হ'ব ইয়াৰ উত্তৰ পুলিশটো কোনখন লিষ্টৰ আন্ডাৰত আছে আমাৰ তিনিখন লিষ্ট ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট কনকারেন্ট লিষ্ট এই তিনিখনৰ ভিতৰত পুলিশটো কোনখন লিষ্টত অন্তৰ্ভুক্ত কৰা হৈছে শুদ্ধ উত্তৰ কি হ'ব পুলিশ অন্তৰ্ভুক্ত কৰা হৈছে ষ্টেট লিষ্টত ওকে এটো ইম্পৰ্টেন্ট হয় পুলিশ অন্তৰ্ভুক্ত কৰা হৈছে ষ্টেট লিষ্টত পুলিশ ঠিক আছে Who wrote হৰ্ষচৰিত কোনে লিখিছে হৰ্ষচৰিত এই পুথিখন লিখিছে কোনে বানৱত্তই লিখিছে এখন হৰ্ষচৰিত The first principal of Cotton College was প্ৰথম গৰাকী প্ৰিন্সিপাল কোন আছিল কটন কলেজৰ প্ৰথম গৰাকী প্ৰিন্সিপাল আছিল কোন ফেডৰিক উইলিয়াম সুডমাৰসন আছিল কটন কলেজৰ প্ৰথম গৰাকী প্ৰিন্সিপাল ওকে The concept of economic planning in India was derived from which country আমাৰ যেটো ইকোনমিক প্ল্যানিং আছে ইকোনমিক প্ল্যানিং 5-year plan তো এইবিলাক কৰ পৰা ডিৰাইভ কৰা হৈছে এইখিনি ডিৰাইভ কৰা হৈছে লোৱা হৈছে কোনখন দেশৰ পৰা এইখিনি লোৱা হৈছে ৰাছিয়াৰ পৰা লোৱা হৈছে অপচন সি will be the correct answer concept of economic planning okay who is called as the father of Indian archaeology পিতৃ স্বৰূপ কাক কোৱা হয় father of Indian archaeology কোন হয় Alexander Cunningham is also known as the father of Indian archaeology ঠিক আছে আৰু ইয়াতে যে আছে দয়াৰাম সাহিনী তেখেত কোন হয় আমাৰ যেটো ইন্ডাস ভ্যালি সিভিলাইজেশন আছিল হাৰাপ্পা যেটো সাইট আছিল হাৰাপ্পা ডিসকভাৰ কৰিছিল দয়াৰাম সাহিনী তো পৰীক্ষাত এটো সুধি দিব পাৰে হু ডিসকভাৰ্ড হাৰাপ্পা উত্তৰ কি হ'ব দয়াৰাম সাহিনী হ'ব শুদ্ধ উত্তৰ ওকে Who was the first ruler of slave dynasty যেটো slave বংশ আছিল তাৰে প্ৰথম গৰাকী ruler কোন আছিল তো এটো যেটো slave dynasty
তো প্ৰথম গৰাকী শাসক আছিলে স্লেভ ডাইনেষ্টিৰ কোন কুতুবুদ্দিন আইবক তেখেতে স্থাপিত কৰিছিলে স্লেভ ডাইনেষ্টি যেটো কি বুলি কোৱা হয় মামলুক ডাইনেষ্টি বুলি কোৱা হয় ওকে কুতুবুদ্দিন আইবক Fort of Siri was built by এটু কোনে সাজিছিলে Fort of Siri Siriৰ যেটো ফৰ্ট আছে এইটো স্থাপন কৰিছিলে আলাউদ্দিন খিলজি তো প্ৰথম Who was the first Indian to win Oscar? Oscar বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় কোন আছিল? তেখেত আছিলে কোন? Oscar বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় ভানু আথেইয়া তেখেতে কস্টিউম ডিজাইনিংৰ কাৰণে পাইছিল Oscar প্ৰথম গৰাকী কিমান চনত 1983 পাইছিল Oscar বঁটা তো যিখন 1983 চনৰ যিখন আমাৰ ক্ৰিকেট ওয়াৰ্ল্ড কাপ হৈছিল যত আমাৰ ইন্ডিয়াই ওয়াৰ্ল্ড কাপ জিকিছিল তাৰ তেতিয়া আমাৰ ভাইস ক্যাপ্টেন গৰাকী কোন আছিল তেতিয়া ক্যাপ্টেন আছিল কপিল দেৱ সকলোৱে জানে ভাইস ক্যাপ্টেন আছিল কোন মহিন্দৰ অমৰনাথ আছিল তেতিয়া ভাইস ক্যাপ্টেন ওকে Who among the following is ascribed for the work মুদ্ৰা ৰাক্ষস সাহা তো এইখন কোনে লিখিছিলে মুদ্ৰা ৰাক্ষস সাহা এইখন লিখিছিলে বিশাখা দত্ত এইখন লিখিছিলে ওকে Which of the following disease is associated with vitamin C deficiency? কি হৈছে ভিটামিন সি ৰ অভাৱত তলত দিয়া অপচন কেইটাৰ ভিতৰত কোনটো বেমাৰ হয় তো ভিটামিন সি ৰ অভাৱত হোৱা বেমাৰ ইয়াতে আছে কোনটো হয় অপচন বি স্কাৰভে হয় ভিটামিন সি ৰ অভাৱত হোৱা ৰোগ হয় ওকে তো বেটেল অফ বক্সাৰৰ পিছত কোনটো সন্ধি চুক্তি হৈছিল ইয়াৰ কাৰণে আমি জানিব লাগিব বেটেল অফ বক্সাৰ কেতিয়া হৈছিল বক্সাৰৰ যুদ্ধ কেতিয়া হৈছিল চনটো জানিব লাগিব কেতিয়া হৈছিল 1764 1764 চনত হৈছিল বেটেল অফ বক্সাৰ 1764 হৈছিল কাৰ মাজত হৈছিল এফালে আছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আছিল তাৰ পিছত আছিল যেটো লেট কৰিছিল কোনে হেক্টৰ মুনৰো বুলি তেখেতে লেট কৰিছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তেওঁলোকৰ লগত আছিল মীৰ কাসিম আছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত আৰু আনফালে আছিল আপোনাৰ সেজাউদ্দৌলা আছিল আৰু তেওঁৰ লগত আছিল মুগল এম্পায়াৰ শাহ আলম II তো এওঁলোকৰ মাজত হৈছিল বেটেল অফ বক্সাৰ 1764 ত আৰু এইখনৰ পিছত সাইন হৈছিল যত জিকিছিল কোনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী জয় হৈছিল আৰু ইয়াৰ পিছত সাইন হৈছিল এটা ট্ৰিটি যেটো নাম আছিল ট্ৰিটি অফ এলাহাবাদ World Blood Donor Day is observed on কিমান তাৰিখে পালন কৰা হয় World Blood Donor Day পালন কৰা হয় 14 জুন তাৰিখত National Pollution Control Day is observed in the memory of Bhopal gas tragedy happened in which year তো এটো পালন কৰা হয় National Pollution Control Day পালন কৰা হয় কিহৰ কাৰণে যেটো ভোপালত যেটো গ্যাস ট্ৰেজেডি হৈছিল ভোপাল গ্যাস ট্ৰেজেডি হেতু স্মৰণ কৰিবলৈ পালন কৰা হয় National Pollution Control Day তো এইটো কেতিয়া হৈছিল ভোপাল গ্যাস ট্ৰেজেডি কিমান চনত সংঘটিত হৈছিল হেতু হৈছিল 1984 ত হৈছিল ভোপাল গ্যাস ট্ৰেজেডি ওকে When the World AIDS Day observed every year কেতিয়া পালন কৰা হয় World AIDS Day পালন কৰা হয় প্ৰতি বছৰে ডিসেম্বৰৰ 1 তাৰিখত Guru Parv is the celebration of birth anniversary of which Sikh Guru Guru Parv যেটো পালন কৰা হয় কোন গৰাকী শিখ গুৰুৰ জন্মদিনৰ দিনা এটো পালন কৰা হয় তো এটো গুৰু পৰ্ব পালন কৰা হয় গুৰু নানকৰ জন্মদিনৰ দিনা এটো পালন কৰা হয় গুৰু পৰ্ব ওকে Who among the following is the architect of Ram Mandir constructed at Ajodhya Ajodhya যেটো ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে তাৰে আৰ্কিটেক্ট গৰাকী কোন হয় তো অযোধ্যাৰ ৰাম মন্দিৰৰ আৰ্কিটেক্ট গৰাকী হৈছে কোনে তেখেতৰ নাম হৈছে চন্দ্ৰকান্ত সোমপুৰা Who wrote the book Devdas কোনে লিখিছে এইখন কিতাপ Devdas এই কিতাপখন লিখিছে কোনে Devdas লিখিছে শৰৎ চন্দ্ৰ চট্টোপাধ্যায় সৰি অপচন সি হ'ব শৰৎ চন্দ্ৰ চট্টোপাধ্যায় লিখিছে এইখন কিতাপ Devdas ওকে তো আমাৰ ই-বুক দুখনৰ লিংক দিয়া আছে তলৰ ডেসক্ৰিপচন বক্সত যদি আপোনালোকে ল'ব বিচাৰে ই-বুক দুখন তলৰ ডেসক্ৰিপচন বক্সত ক্লিক কৰিব তাত পেমেন্ট অপচন আছে যদি কিবা প্ৰবলেম পায় তেতিয়া তাত WhatsApp নম্বৰ আছে নাইবা আমালৈ মেইল কৰিব যিকোনো ধৰণৰ অসুবিধাৰ কাৰণে আপোনালোকে আমালৈ মেইল নাইবা WhatsApp কৰিব ওকে Iran's parliament is also known as ইৰানৰ পাৰ্লিয়ামেন্টক কি বুলি কোৱা হয় ইৰানৰ পাৰ্লিয়ামেন্টক কোৱা হয় কি বুলি মজলিছ বুলি কোৱা হয় ইৰানৰ পাৰ্লিয়ামেন্টক খাজুৰাহো is situated in কত আছে এখন খাজুৰাহো যেটো জাগাৰ নাম হয় এখন আছে কত
মধ্য প্ৰদেশত আছে খাজুৰাহো The famous Moti Masjid in Agra was built by আগ্ৰাৰ যিটো মতি মছজিদ আছে এটো কোনে স্থাপন কৰিছিলে তো আগ্ৰাৰ মতি মছজিদ স্থাপন কৰিছিলে কোনে শাহজাহানে স্থাপন কৰিছিলে আগ্ৰাৰ মতি মছজিদ Which of the following river is longest সকলোতকৈ দীঘল নদী কোনটো হয় তলত দিয়া অপচন কিটাৰ ভিতৰত ইয়াতে আছে নাইল মিছিছিপি আমাজন মিসৌৰি তো ইয়াৰে ভিতৰত দীঘল নদীটো হৈছে নাইল নীল নদী অপচন এ ওকে তো ইয়াৰে লেংথ আছে আপোনাৰ কিলোমিটাৰত যদি ইয়াৰে লেংথটো খুদি দিয়ে কিমান আছে নাইল নদীৰ লেংথটো আছে 6650 কিলোমিটাৰ ইয়াৰে লেংথ হয় নাইল নদী আৰু আমাজনটো কিমান হয় 6575 কিলোমিটাৰ ইয়াৰে লেংথ হয় নাইল আৰু আমাজন বহুত বেছি ডিফাৰেন্স নহয় তো নাইলটো হৈছে সকলোতকৈ দীঘল নদীটো ওকে সো এইখিনি আছিল আজিৰ কাৰণে কোৱেশ্চন 25টা নেক্সট পাৰ্ট মই লৈ আহিম ঠিকৰে কেনে পালে ভিডিওটো আপোনালোকৰ ফিডবেক বিলাক জনাব আৰু আগৰ ভিডিও যিখিনি আপলোড কৰা হৈ গৈছে ইতিমধ্যে সেইবিলাক আপোনালোকে মিছ নকৰিব চাই থাকিব আৰু ভিডিও সিৰিজ বিলাক আপোনালোকে শেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত যিয়ে এই পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছে ওকে So that's all for today. If you like the video, please like, share and subscribe our channel and press the bell icon for further updates of our video. Till then, keep learning, keep sharing. Jai Hind.